সাবস্ক্রাইব কৰিব আমাৰ চেনেল ফুটবল ইন আছামিজ আৰু কাষতে থকা ঘণ্টা আইকনটো ক্লিক কৰে যাতে Welcome friends, মই আজি আকৌ আহিলো নতুন এটা ভিডিঅ' লৈ আৰু এইটো স্কিল কেনে কৰিলো সেই বিষয়ে লৈ আজি কথা পাতিম আৰু যোনে যোনে নতুন চাই আছা প্লিজ সাবস্ক্ৰাইব কৰি লোৱা মোৰ চেনেলটো আৰু ঘণ্টা বটনটো থকা হেতু ক্লিক কৰি দিয়া আইকনটো আৰু যোনে যোনে সাবস্ক্ৰাইব কৰি দিলে ধন্যবাদ থাকিল তোমালোকলৈ আৰু লাইক শ্বেয়াৰ কমেন্ট কৰিব কিয়নো মই আগলৈকো এনেকা ভিডিঅ' বনাই যাম সো আহক এই স্কিল কেনে শিকিবলৈ সেই বিষয়ে আজি কথা পাতো তো বলটো আপোনাৰ এই দুটা গাঁঠিৰ মাজত ৰাখিব লাগিব এইটো তো এইটো দুটা গাঁঠিৰ মাজত বলটো ৰাখিব লাগিব আৰু বলটো আপোনাৰ এনেকৈ নিলিব কেতিয়াও এইটো বেছিভাগ মানুহে কৰে এনেকৈ বলটো এনেকৈ নি পেলাই এনেকৈ খাব বিচাৰে তেতিয়া মানে ওপৰলৈ আপোনাৰ নুঠিব চাৰ্জত দেখিছে সেইকাৰণে পৰি যায় তো আপুনি যেতিয়া এনেকৈ নিব সিটো চাইডে তেতিয়া অলপ ওপৰলৈ উঠাই নিব এনেকৈ অলপ বেছি ওপৰলৈ উঠাই চাওক দেখিছে তো আৰু এইটো যোনটো কথা হ'ল আপোনাৰ বলটো এইটো অলপ জোৰত দিব তেতিয়া অলপ বেছি ওপৰলৈ উঠিব এনেকৈ পাতি দিব বলটো নিজে লাগি বাউন্স হৈ যাব আপুনি ধৰিব পাৰিব বলটো তো সেইটোৱে আছিল আৰু এতিয়া আৰু এবাৰ চাই লওক পাৰিলে তো এইটোৱে আছিল তো আশা কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে আৰু যদি ভাল লাগিছে প্লিজ লাইক এটা কমেণ্ট এটা শ্বেয়াৰ এটা আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব চ' আজিলৈ ইমানে থেংক ইউ গাইজ আৰু জয় অসম